камине в 6 утра. সো গাইজ অকণমান আগত কৈছিলোঁ যিহেতু মানুহ নাছিলে, কিন্তু এতিয়া আপুনি মানুহ চাব পাৰে। এইখিনিতো আমাৰ লগৰখিনি, বাকী এতিয়া মানুহ চাব পাৰে। মানুহ একদম তামাম। মই কৈছিলোঁ 12টা বজালৈকে আপোনালোকৰ মানুহ মানে ইমানেই তামাম হ'ব মানে। কিন্তু আৰু এতিয়া একচুৱেলি মানে ৰ'দ ওলাই গ'ল ন, ৰ'দ ওলোৱাৰ পিছত মানে মানুহবিলাকেও ভাল পাইছে, তো সেইকাৰণে মানুহ এতিয়া ভিৰ লাগিছে। আমি যেতিয়া আহিছিলোঁ প্ৰথম মানে আমি যেতিয়া পাইছোঁ, আমি যেতিয়া সেইটো টাইমত, সেই টাইমটোত মানে আপোনাৰ মানুহ ইমান নাছিলে মানে নাই বুলিয়ে ক'ব পাৰি, মানে অলমষ্ট নাই। কিন্তু এতিয়া যিমানখিনি মানুহ হ'ল, সেই মানুহখিনি ইমানো বেছি হোৱা নাই, কিন্তু অলমষ্ট মানুহ হ'ল। তো বাকী আমি অকণমান এনজয় কৰি আছোঁ আৰু এই এনজয়ৰ লগতে অকণমান এয়া আৰু। তো এয়া হৈছে কামলাঙৰ এনজয়মেণ্ট। অ'কে, চ' গাইজ আমি আহিছোঁ এনেকুৱা এটা জেগাত যোনটো নামৱাং ৰিজৰ্ট বুলি কয়। আজি জীৱনত প্ৰথমবাৰ ফাৰ্ষ্ট টাইম আহিছোঁ মই নামৱাং ৰিজৰ্ট। চৰি, প্ৰনাউন্সিয়েশ্যনটো অকণমান অসুবিধা হ'ব পাৰে, কিন্তু নামৱাং ৰিজৰ্ট। বাকী ইয়াতো আপুনি মেহফিল চাব পাৰে। ইয়াত মানুহ তাত এখন আছে নামৱাং ৰিজৰ্ট। ইয়াত অকণমান এনজয় কৰি লওঁ, যিহেতু আমি কামলাঙত অলৰেডি এনজয় কৰি আহিলোঁ। তো ইয়াত অকণমান এনজয় কৰি লওঁ, এনজয় কৰি মেলি তাৰপিছত খানা এটা খাই পেলাই তাৰপৰা ইয়াৰ পৰা গুচি যাম আৰু। এই পানী আৱাজটোৰ কাৰণে আৱাজটো ভালকৈ ক্লিয়াৰলি নাহিব পাৰে, কিন্তু ইটছ অ'কে। এনজয় টাইম, ফান টাইম, চানডে টাইম। চাই থাকক। अब अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उसके साथ स्कैम करो या फिर महफिल जमाओ, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। अब मैं भी जा रहा हूं, मुझे पार्क में स्टंट्स मारने जाना है। बाय।